নমস্কাৰ বন্ধুসকল, মই ইন্দু মোহন ভৰালী আৰু আপোনালোকে চাই আছে আইবিটেক ইউটিউব চেনেল। আজি ভিডিঅ'টো মই ষ্টেট প্ৰ ছফ্টৱেৰটোৰ ওপৰত বনাইছোঁ। ভিডিঅ'টোত এটা ট্ৰাছ মডেলত মই নোড ইনচাৰ্ট কৰিছোঁ, মিৰৰ কৰিছোঁ আৰু ছাপৰ্ট এছাইন কৰিছোঁ। আহক এতিয়া আৰম্ভ কৰোঁ। এইটো হৈছে আমাৰ মডেলটো। ইয়াৰ স্পেন হৈছে 12 ফিট আৰু ৰাইজ হৈছে 3 ফিট। আহক এতিয়া আমি মডেলটো বনাওঁ। নিউ প্ৰজেক্ট, ট্ৰাছ। ট্ৰাছত কিয় দিলোঁ এইটো আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চালে গম পাব। যদি আগৰ ভিডিঅ'টো নাই চোৱা প্লিজ চাই ল'ব। ফাইল নেমটো আমি ট্ৰাছ মডেল ৰাখিম। ট্ৰাছ মডেল 2। লেন্থৰ ইউনিটটো ফুটত ৰাখিম, ফ'ৰ্চৰ ইউনিট কিলো পাউণ্ড। নেক্সট কৰিম। আমি এড বিম অপশ্যনটো ৰাখিম, তাৰপিছত ফিনিছ কৰিম। এতিয়া আমি এই গ্ৰাফখন এডিট কৰিব লাগিব। চ' এডিট প্লেনটো আমি XY ৰাখিম আৰু এংগুল অফ প্লেনটো 0 ৰাখিম। গ্ৰিড অৰিজিন আমি XYZ গোটেইকেইটাতে 0 0 0 ৰাখিম। কনষ্ট্ৰাকশ্যন লাইন আমাক X ডাইৰেকশ্যনত 6টা স্পেন লাগে। চ' Xৰ লেফ্টত 0, ৰাইটত 6 আৰু স্পেচিংটো 2 ৰাখিম। আৰু Y ডাইৰেকশ্যনত আমাৰ 2টা স্পেন লাগে। চ' Yৰ লেফ্টত 0, ৰাইটত 2 আৰু আমাৰ স্পেচিংটো 1.5। অ'কে। এতিয়া মই এই গ্ৰাফখন ফ্ৰণ্ট ভিউত লৈ ল'ম। ফ্ৰণ্ট ভিউত ল'লে মডেলটো বনাবৰ কাৰণে সুবিধা হ'ব। চ' এইটো হৈছে ফ্ৰণ্ট ভিউ। ভিউ ফ্ৰম +Z এইটো ক্লিক কৰিলে ফ্ৰণ্ট ভিউত আহিব। এইটো আহিলে ফ্ৰণ্ট ভিউত। তাৰপিছত মই এতিয়া এই বিমটো আঁকিম। মই বিমটো এতিয়া 0 পৰা 12 লৈকে ডাইৰেক্ট নাআঁকো। 0 to 2, 2 to 4, 4 to 8, 8 to 10, 10 to 12 আৰু এইটো এনেকৈ জইন কৰি দিম। এতিয়া মই স্নেপ নোড এইটো ক্ল'জ কৰি দিম। আৰু এই পইণ্টবোৰক নোড বুলি কয়। আৰু মই ইয়াত এইকেইটা নোডকেইটা পাবৰ কাৰণে মই 0 to 2, 2 to 4 এনেকৈ মডেলটো বনালোঁ। 0 to 12 ডাইৰেক্ট অঁকা হ'লে মই তেতিয়াহ'লে এই এনেকুৱা হ'লহেঁতেন, এই নোটকেইটা নাপালোঁ হয়। চ' মই এনেকৈ আঁকিলোঁ। এতিয়া আমি ইয়াতে এটা বিম বনাম, এইটো পইণ্টৰ পৰা ইয়ালৈ। এই নোটটোৰ পৰা এইটো নোটলৈ এটা বিম বনাম। তাৰ কাৰণে মই এড বিম অপশ্যনটো ল'ব লাগিব। এইটো এড বিম। যদি আপোনালোকৰ স্ক্ৰীণত এইটো এড বিম অপশ্যনটো অহা নাই, তেতিয়া আপোনালোকে জিঅ'মেট্ৰিত যাব। জিঅ'মেট্ৰিত গৈ এড বিমৰ পৰা এড বিম ফ্ৰম পইণ্ট টু পইণ্ট এইটো ক্লিক কৰিব। এতিয়া এইটো বিমটো ড্ৰ কৰিব পাৰিব। এইটো হৈ গ'ল বিমটো। এতিয়া আমাক এই বিমডালৰ মিড পইণ্টত এটা নোড লাগে। সেই নোডটো দিবৰ কাৰণে আমি প্ৰথমে এই বিমটো আমি চিলেক্ট কৰি ল'ম। এইটো আৰু বিমটো চিলেক্ট কৰিবৰ কাৰণে আমি বিম কাৰ্চাৰ ল'ব লাগিব। এইটো বিম কাৰ্চাৰ, এইটো ক্লিক কৰিম। এইটো চিলেক্ট কৰিলোঁ। তাৰপিছত আমি ইয়াত নোড ইনচাৰ্ট কৰিম। নোড ইনচাৰ্ট কৰিবৰ কাৰণে জিঅ'মেট্ৰি, ইনচাৰ্ট নোড। আমাক নোডটো এই বিমটোৰ মিড পইণ্টত লাগে। চ' এড মিড পইণ্ট। অ'কে। এইটো আহি গ'ল নোডটো। এতিয়া আমি এই বিমটো বনাই ল'ম। আমি ইয়াতে এইটো বিমটো বনিলে। এতিয়া আমাৰ এই বিমটোৰ মিড পইণ্টত এটা নোড লাগে। এইটো বিমৰ মিড পইণ্টত এটা নোড লাগে আৰু এই বিমটোৰ মিড পইণ্টত এটা নোড লাগে। এই নোডকেইটা ইনচাৰ্ট কৰিবৰ কাৰণে আমি কি কৰিম? বিম কাৰ্চাৰ ল'ম আৰু আমি এটাতকৈ বেছি বিম একেলগে চিলেক্ট কৰিবৰ কাৰণে আমি কণ্ট্ৰলটো দবাই ল'ব লাগিব। চ' কণ্ট্ৰল চিলেক্ট, এইকেইটা মই চিলেক্ট কৰি ল'লোঁ। জিঅ'মেট্ৰি, ইনচাৰ্ট নোড, এড মিড পইণ্ট, অ'কে। এইকেইটা নোডকেইটা আহি গ'ল। এতিয়া মই এড বিম কৰিম। এইটো বিমটো বনাই দিম। এইটো হৈ গ'ল। এতিয়া আমি এইটো ছাইডে নাআঁকো। এই বিমখিনি আমি মিৰৰ কৰি দিম। তেতিয়া এইপিনে আমাৰ বনি যাব আৰু মিৰৰ কৰিলে আমাৰ টাইমটো বাচি যাব। এতিয়া আমি মিৰৰ কৰিবৰ কাৰণে এই বিমকেইটা আমি চিলেক্ট কৰি ল'ব লাগিব। বিমকেইটা চিলেক্ট কৰিবলৈ বিম কাৰ্চাৰ, কণ্ট্ৰল চিলেক্ট কৰিম এইকেইটা। তাৰপিছত আমি জিঅ'মেট্ৰিত যাম, মিৰৰ,
ক্লিক কৰিম মিৰৰ প্লেন আমি যদি x ডাইৰেকশ্যনত মিৰৰ কৰিব হয় আমি অপচনটো yz ত ৰাখিম আৰু y ডাইৰেকশ্যনত হলে xz ত আৰু z ডাইৰেকশ্যনত হলে xy এতিয়া আমি x ডাইৰেকশ্যনত মিৰৰ কৰিম সো yz ত ৰাখিম তাৰ পিছত আহিলে নোড অন প্লেন ইয়াত কেটা নোড আছে আমি হেতু দিব লাগিব আমি এই সিলেক্ট কৰা বিমখিনিত কেটা নোড আছে 1 2 3 4 5 6 7 7টা নোড আছে তাৰ পিছত প্লেন এট x এটোত আমি ইয়াৰ পৰা এই পইণ্টটো লৈকে যেটো ডিসটেন্স হয় হেতু আমি দিব লাগিব এটো আমি কিয় দিম মানে এই পইণ্টটো পৰা আমি এটো ডাইৰেকশ্যনত মিৰৰ কৰিম সো আমি ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্সটো দিব লাগিব আৰু আমি জানো আমাৰ ট্ৰাছটোৰ স্পেন আছে 12 ফিট সো ইয়ালৈকে 6 ফিট হ'ব এটো 6 তাৰ পিছত জেনাৰেট মোডটো আমি কপিত ৰাখিম কপিত ৰাখিলে আমি এপিনেও এই বিমখিনি পাম যদি মুভ কৰো তেতিয়া এইখিনি ইফালে গুচি যাব সো কপি কৰিম এটো ওকে এটো হৈ গল এই বিমখিনি মিৰৰ কৰিবলৈ আৰু এটা মেথডত আমি কৰিব পাৰো হেতু মেথডটো মই দেখাই দিও তাৰ কাৰণে মই এই বিমখিনি ডিলিট কৰি ল'ব লাগিব মই কন্ট্ৰোল Z কৰি দিছো বিমখিনি ডিলিট হৈ গল এতিয়া তাৰ পিছত মই এই বিমখিনি প্ৰথম সিলেক্ট কৰিব লাগিব আকৌ এইখিনি মই সিলেক্ট কৰিলো জিওমেট্ৰিত যাম মিৰৰ কৰিম আমাৰ ডাইৰেকশ্যনটো yz তে থাকিব আৰু আমি এই নোড অন প্লেন এট x এইকিটা নকৰাকৈ এইটো ক্লিক কৰি পিনি আৰু আমি এটো পইণ্টত মিৰৰ কৰিম সো এটো ক্লিক কৰি ওকে কৰি দিলে এপিনে আহি যায় এটো অলপ ছুটি মেথড হয় আপোনালোকে এটোটো কৰিব পাৰে এতিয়া এটো আমাৰ মডেলটো বনি গল ইয়াতে আমি এতিয়া সাপোৰ্ট এসাইন কৰিব লাগিব সাপোৰ্ট এসাইন কৰিবৰ কাৰণে আমি মডেলিঙত যাম মডেলিঙত গৈ তো জেনাৰেল আছে জেনাৰেলত ক্লিক কৰিম তাৰ পিছত সাপোৰ্টত ক্লিক কৰিলে এইখিনি আহি যাব যদি আপোনালোকৰ স্ক্ৰিনত এইখিনি আহা নাই তেতিয়া আপোনালোকে কমান্ডছত গৈও সাপোৰ্ট দিব পাৰে কমান্ডছত ক্লিক কৰিব কমান্ডছত ক্লিক কৰি সাপোৰ্ট স্পেসিফিকেশনত যাব আমি সাপোজ এতে ফিক্স সাপোৰ্ট দিম সো ফিক্স এটো ফিক্স সাপোৰ্টত আহি গল এড কৰি দিম এটো আহিলে এটো আমাৰ সাপোৰ্টটো ফিক্স সাপোৰ্টটো এটো মই এতে ফিক্স সাপোৰ্টটো মই সিলেক্ট কৰি লম সিলেক্ট কৰি পিনি এতিয়া আমি কোড সাপোৰ্ট কিটা দিম সেই কিটা পইণ্ট কিটা আমি দিব লাগে সাপোজ আমি এই এন্ড পইণ্ট কিটাত আমি সাপোৰ্টটো দিম তো এই পইণ্ট কিটা সিলেক্ট কৰি দিব লাগিব assignment method এটোত আমি assign to selected nodes এটোত ৰাখিম কাৰণ আমি এই পইণ্ট কিটা সিলেক্ট কৰিলো সো আমি assign to selected nodes দি assign টোত ক্লিক কৰি দিম এটো yes কৰি দিম তেতিয়া এইকিটা আমাৰ সাপোৰ্ট কিটা আহি গল এটো এতিয়া ক্লোজ কৰি দিব পাৰো এই সাপোৰ্ট কিটা আহি গল বন্ধুসকল এটোৱে আছিল আজিৰ মডেলটো ভিডিওটো চাই বুজি পাইছে নাই কমেন্টত জনাব আৰু যদি ভিডিওটো চাই ভাল লাগিছে প্লিজ লাইক কৰিব আৰু এনেকৈ আপোনালোকৰ কাৰণে আৰু ভিডিও বনাই থাকিবৰ কাৰণে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ